Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিছো চাকৰিৰ বাবে আবেদন। So guys, এইখন আপোনালোকক দৰকাৰ হৈয়ে থাকে চাকৰি এটা বাবে আবেদন কৰিব গলে কেনেকৈ লিখে বলকচোন আজি এই ভিডিওটোৰ বিষয়ে জানি লও। আজি ভিডিওটোত এইটোৰ বিষয়ে আমি ভালকে আলোচনা কৰিম। So guys, প্ৰথমতে এনেকৈ লিখিব প্ৰতি মাননীয় পৰিচালক মহোদয় প্ৰতিষ্ঠানটোৰ নাম বা বিভাগৰ নাম। ইয়াতে আপোনালোকে যোনটো প্ৰতিষ্ঠানত এপ্লিকেশনখন দিব বা আবেদনখন দিব সেই প্ৰতিষ্ঠানটোৰ নামটো ইয়াতে লিখি ল'ব। তাৰিখ এতিয়া যোনদিনা আপোনালোকে এপ্লিকেশনখন দিব সেই তাৰিখটোহে ইয়াতে লিখিব। বিষয় চাকৰিৰ বাবে আবেদন এনেকৈ বিষয়টো লিখি ল'ব ওপৰত বিষয় বুলি। তাৰ পিছত এনেকৈ লিখিব মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে যোৱা ইমান তাৰিখৰ নিয়োগ বাৰ্তা কাকতত এটি বিজ্ঞাপনত আপোনালোকৰ প্ৰতিষ্ঠানটোত এটি পদৰ বাবে আজি অভিজ্ঞ এজন প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰি এই আবেদন পত্ৰ প্ৰেৰণ কৰিলোঁ। মই উক্ত পদৰ বাবে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থী আগবঢ়ালোঁ। যদি আপোনালোকে মোক উক্ত পদত নিযুক্তি প্ৰদান কৰে তেন্তে মই আপোনালোকৰ প্ৰতিষ্ঠানটোত অতি নিষ্ঠা সহকাৰে কাম কৰি আগুৱাই লৈ যাম। So guys, ইয়াতে যোনটো তাৰিখটো মই ইয়াতে দিছোঁ সেই তাৰিখটো যোনদিনা আপোনালোকৰ বিজ্ঞাপনখন ওলাই সেই তাৰিখটোহে ইয়াতে দিব। তাৰপিছত এনেকৈ লিখিব মোৰ সকলো ধৰণৰ লাগতিয়াল তথ্যপাতি লগতে অভিজ্ঞতাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত সংলগ্ন কৰি দিয়া হ'ল। প্ৰাৰ্থীৰ নাম ঠিকনা শিক্ষাগত অৰ্হতা। So guys, ইয়াতে আপোনালোকৰ প্ৰাৰ্থীৰ নামটো লিখি ল'ব, শিক্ষাগত অৰ্হতাটো দি ল'ব আৰু আপোনালোকৰ যিবোৰ প্ৰমাণপত্ৰ আছে লাষ্ট কোৱালিফিকেশ্যন আপোনালোকৰ যিবোৰ আছে সেই গোটেই প্ৰমাণপত্ৰ আপোনালোকৰ ডকুমেণ্টবোৰ ইয়াৰ লগত আপোনালোকে গাঁঠি দিব আৰু আপোনাৰ নামটো ইয়াতে এনেকৈ দি ল'ব, আপোনাৰ বিশ্বাসী নাম ইয়াতে আপোনাৰ নামটো এনেকৈ দি ল'ব। So guys, এনেকৈ এখন চাকৰিৰ বাবে আবেদন কৰিব পাৰি। যদি ভিডিওটো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।